নমস্কাৰ। আজিৰ ৰেচিপিটো হৈছে মটন লিভাৰ কাৰী। আহকচোন ৰেচিপিটো আৰম্ভ কৰোঁ। তাৰ বাবে আমি আধা কিলোমান লিভাৰ লৈ ল'লোঁ। এতিয়া আমি মছলাৰ কাৰণে সৰু সৰুকৈ এটা পিঁয়াজ কুটি লৈছোঁ, 4-5টামান কেঁচা জলকীয়া লৈছোঁ, অলপমান আদা লৈছোঁ আৰু 6-7 টোপালমান নহৰু লৈছোঁ। তাতে 3টামান পিঁয়াজ সৰু সৰুকৈ মিহি মিহিকৈ কুটি লৈছোঁ ভাজিবলৈ কাৰণে। এতিয়া আমি কেৰাহীটো ভালদৰে গৰম হ'বলৈ দিম। গৰম হোৱাৰ পিছত আমি অলপমান মিঠাতেল দি দিম। মিঠাতেলখিনি ভালদৰে গৰম কৰি ল'ব। এতিয়া আমি কুটি থোৱা পিঁয়াজখিনি কেৰাহীত দি দিম। পিঁয়াজখিনি ভালদৰে ভাজি ল'ম। আপোনালোকে পিঁয়াজখিনি ৰঙাকৈ ভাজি ল'ব। জুইটো অলপমান কমাই দি ল'ব যাতে পিঁয়াজখিনি পুৰি নাযায়। এতিয়া আমি লিভাৰখিনি তাতে পিঁয়াজখিনি দি দিম। দি পেলাই ভালদৰে লৰাই দিম। আপোনালোকে লিভাৰখিনি ভালকৈ ভাজি ল'ব। ভাজা হৈ গ'ল যিহেতু, এতিয়া আমি পিচি থোৱা মছলাখিনি ইয়াতে দি দিম। আপোনালোকে মছলাখিনি ভালদৰে ভুনি ল'ব। এতিয়া আমি এচামুচ নিমখ দি দিম তাতে। এচামুচতকৈ অলপমান বেছি দিয়া হৈছে। আধা চামুচমান হালধি গুড়ি, ডাঙৰ চামুচেৰে আধা চামুচমান জিৰা গুড়ি, আধা চামুচমান ধনিয়া গুড়ি, আধা চামুচমান জলকীয়া গুড়ি দি পেলাই ভালদৰে লৰাই দিম। জুইটো আপোনালোকে কমাই ল'ব যাতে তলত লাগি নধৰে। ভালকৈ লৰাই থাকিব যাতে তলত লাগি নধৰে। এতিয়া আমি পিচি থোৱা গৰম মছলা চামুচ দি দিছোঁ। দি পেলাই আকৌ ভালদৰে লৰাই দিম। এতিয়া আমি 5 মিনিটৰ কাৰণে ঢাকি দিম। দি পেলাই ভালদৰে ভুনি ল'ম। তাৰে মাজত লাহে লাহেকৈ আপোনালোকে অলপ অলপ লৰাই দি থাকিব, তলত লাগি নধৰিব। আকৌ এবাৰ ঢাকি দিম। লিভাৰ কাৰীটো অলমষ্ট ৰেডি হৈ গ'ল। এতিয়া আপোনালোকে 5 মিনিটমান আৰু অলপ ঢাকি থৈ দিব। মোৰ লিভাৰ কাৰী ৰেডি। আপোনালোকেতো শুকান ৰুটিৰ লগত বা ভাতৰ লগতো খাব পাৰে। আজিৰ ভিডিঅ'টো ভাল লাগিলে আপোনালোকে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিৰ ভিডিঅ'টো ইমানলৈ। ধন্যবাদ।